I was topper of Ajmal Group of Institute in the year of 2016. Topper আছিলো তাৰপিছত আকৌ মাদ্ৰাছা কন্টিনিউ কৰিলো পিছত with the suggestion of my faculty members of Ajmal College and my teacher of Mitigar Madrasa and my friend circle, my parents আৰু উলুশৰ পিছত মই জয়েন কৰিলো USTM, one of the excellent institute in Northeast, yes. Not only Northeast, in India we can say. What we want to do. So at that point of time I told him, sir, I want to become that means a lawyer. So he advised me just take admission in BLLB. It is 5 years course. So I was a student of BLLB of University of Science and Technology Meghalaya and Faculty of Law. তাৰপৰা মই 2021 মই BLLB কমপ্লিট কৰিলো with that means good rank, good result, gold medal, and then Alhamdulillah, gold medalist. মই প্ৰথমতে কৈছিলো he is the one of student who got gold medalist from which university? USM, University of Science and Technology Meghalaya. It is located in Khanapada, that means Meghalaya and Riboi district. One of the renowned, if you open the any social media, you will get the update of USTM. Of course. It is excellent institute in Northeast. নমস্কাৰ বন্ধুসকল, মই জহিৰুল এণ্ড ইউ আৰ ৱাচিং জিমছ ব্লগ। এক নতুন ভিডিঅ' মুখামুখি অনুষ্ঠান আৰু সেই অনুষ্ঠানত আপোনাক প্ৰত্যেকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ। তো লেটছ ষ্টাৰ্ট। বন্ধুসকল, একেৰাহে মৌলানা হাফিজ আৰু বৰ্তমান গোল্ড মেডেলিষ্ট এনে এজন ব্যক্তি আমাৰ সন্মুখত আছে, যিজনৰ ব্যক্তিত্ব ক'বলৈ গ'লে হয়তো বহুত সময় লাগিব। আমি তেখেতৰ পৰা একেবাৰে চমুকৈ কিছুমান কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে হাফিজ সাহেব, আপোনাক আমাৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আসসালামু আলাইকুম। একেৰাহে আপুনি হাফিজ, মৌলানা আৰু বৰ্তমানে ওকালতি পঢ়ি আছে। এই যিটো তিনিটা বিষয়ত এজন ব্যক্তিৰ ব্যক্তিত্ব আপুনি কেনেকৈ বয়ান কৰিব? শিক্ষা জীৱনী আপুনি ক'ৰ পৰা আৰম্ভ কৰিছিলে? এক নম্বৰ কথা মই ক্লিয়াৰ কৰি দিব বিচাৰোঁ, মই মৌলানা কমপ্লিট কৰা নাই, আধাতে এৰি গৈছিলোঁ। এডভোকেট ক্লিয়াৰ হৈ গ'ল আপোনাৰ ল BLLB USTMৰ পৰা। এতিয়া কথাটো হ'ল মোৰ শিক্ষা জীৱন কেনেকৈ আৰম্ভ হ'ল। মই বঙাইগাঁও জিলাৰ আপোনাৰ খৰিচালাৰ এৰিয়াৰ ধৰ্মপুৰ আগতে কুকিলা নয়াপাৰাৰ এৰিয়াৰ হ'ল। আলহামদুলিল্লাহ, তাতে মই স্কুল প্ৰাইমাৰী এডুকেশ্যন তাতেই হৈছে, কুকিলা নয়াপাৰা LP স্কুলত। পিছত মই হাফিজি পঢ়িছোঁ আপোনাৰ পাঠশালা ধুমাৰকুৰ, তাতে হাফিজি অধ্যয়ন কৰোঁ। তাৰপিছত তাতে হিপছ কমপ্লিট কৰাৰ পিছত মই সজাই পিনে আহিছিলোঁ আপোনালোকৰ পবিত্ৰ ধৰতী মে আলিম উলামাৰ ঘেৰা ইছলামিক আহি ইয়াতে বহুতকে মাদ্ৰাছাত পঢ়িছোঁ। কচুৱাত আছিলোঁ, কঠীয়াতলিত আছিলোঁ, জয়ত আছিলোঁ, লাষ্টত আহিলোঁ মিঠিগাঁও মাদ্ৰাছা। আলহামদুলিল্লাহ, তাতে মৌলানা এডমিশ্যন লৈছিলোঁ। তো মৌলানা পঢ়াৰ সময়তে সবচে আৰম্ভ যেতিয়া পঢ়োঁ তেতিয়া মাজখানত অলপ ব্ৰেক দি মই ক্লাছ 10 মেট্ৰিক দিছিলোঁ ঘৰৰ ওচৰতে। পিছত আলহামদুলিল্লাহ মেট্ৰিকত পাছ কৰাৰ পিছত এগেইন আই জইন হাজি আজমল আলী কলেজ নীলবাগানত ফ্ৰম ইয়াৰ in the year of 2016 I have completed my higher secondary with 91.2%. এক মিনিট এইখিনি কৈছোঁ। আপুনি বিশ্বাস কৰক, এজন মৌলানাই মানে মৌলানা পঢ়া সম্পূৰ্ণ হোৱা নাই, তথাপিও মৌলানা পঢ়ি থকা অৱস্থাত মেট্ৰিক পৰীক্ষা দিছিলে আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি হুজাইৰ আজমল কলেজত শিক্ষা অৰ্জন কৰিবৰ কাৰণে হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লৈছিলে। 91% টপাৰ, আলহামদুলিল্লাহ টপাৰ 91% লৈ সেইখন কলেজৰ পৰা আপুনি ডিগ্ৰী মানে পাছ কৰিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে। আৰু I was topper of Ajmal Group of Institute in the year of 2016. মই টপাৰ আছিলোঁ। তাৰপিছত আকৌ মাদ্ৰাছা কণ্টিনিউ কৰিলোঁ। পিছত with the suggestion of my faculty members of Ajmal College and my teacher of Mitigar Madrasa and my friend circle, my parents আৰু উলুশৰ পিছত মই জয়েন কৰিলোঁ USTM, one of the excellent institute in Northeast, yes. Not only Northeast, in India we can say. আপোনাৰ তাতে মহবুল হক ছাৰৰ পিছত তেখেতে কৰিলে, আলহামদুলিল্লাহ সহায় সহযোগিতা কপাৰেট কৰিলে। ইফালে আমাৰ আজমল ফেমিলি, মৌলানা বদৰুদ্দিন আজমল, সিৰাজউদ্দিন আজমল সাহেব, মোৰ টিচাৰ আৰু বহুতেই পুলিচাৰে ডিপাৰ্টমেণ্ট অফ ল এডমিশ্যন ল'লোঁ। সুধিলে তুমি কি পঢ়িবা, চেয়াৰমেন ছাৰে সুধিছিলে হোৱাট ইউ ৱান্ট টু ডু। চ'
at that point of time, I told him, sir, I want to become that means a lawyer. So he advised me just take admission in BLLB. It is a 5 years course. So I was a student of BLLB of University of Science and Technology Meghalaya, Faculty of Law. তারপরে মই 2021 মই BLLB কমপ্লিট কৰিলোঁ with that means good rank, good result, gold medal, and then আলহামদুলিল্লাহ গোল্ড মেডেলিস্ট মই প্রথমত কৈছিলোঁ হি ইজ দ্য ওৱান অফ ষ্টুডেণ্ট হু গট গোল্ড মেডেলিষ্ট ফ্ৰম হুইচ ইউনিভাৰ্চিটি USM University of Science and Technology Meghalaya. It is located in Khanapara, that means Meghalaya Riboi district. One of the renowned, if you open the any social media, you will get the update of USTM. of course. It is excellent institute in Northeast. আৰু মই নিজে প্ৰাউড ফিল কৰোঁ এজ এ ষ্টুডেণ্ট অফ ডেট ইনষ্টিটিউট। মই শুক্ৰিয়া আদায় কৰোঁ সকলোকে। আলহামদুলিল্লাহ, আল্লাহ তাআলা মোৰ টিচাৰসকলক, ফাউণ্ডাৰক আল্লাহ তাআলা কবুল কৰক, জাজা তাদের জাজাকুমুল্লাহ খাইৰ। তো পিছত তাৰ পৰা BLLB শেষ কৰাৰ পিছত মই তেতিয়াই 2021 মই এণ্ট্ৰেঞ্চ দিছিলোঁ আলিগড়ত জামিয়া মিলিয়াত কিছুমান ইনষ্টিটিউটত। তো পিছত মই তাৰ পৰা মই LLM এণ্ট্ৰেঞ্চ ক্ৰেক কৰাৰ পিছত উইথ দ্য এডভাইচ অফ ফেকাল্টি মেম্বাৰ্ছ অফ USLR, দেট মিনছ ইউনিভাৰ্চিটি স্কুল অফ ল এণ্ড ৰিচাৰ্চ, আৰু মই পেৰেণ্টছ ফ্ৰেণ্ড চাৰ্কেল। তাৰপিছত মই LLM এডমিশ্যন ল'লোঁ আপোনাৰ জামিয়া মিলিয়া ইছলামিয়া নিউ দিল্লীত। তো LLM আলহামদুলিল্লাহ চলি আছে, ফাইনেলত আহি গৈছোঁ, ফাইনেল ছেমিষ্টাৰ চলি আছে। আলহামদুলিল্লাহ শিক্ষাৰ জীৱনত যিটো আপোনালোকক আমি শুনাবলৈ পালোঁ, অৱশ্যে যথেষ্ট ভাল লাগিল। আপুনি শিক্ষাৰ ক্ষেত্ৰত যিবিলাক ল'ৰা ছোৱালীয়ে বৰ্তমানে শিক্ষাক মানে এটা অৱহেলা কৰিছে, কোনোবাই মানে ডিগ্ৰী শেষ নকৰাকৈ ঘৰৰ পৰা পলাই গৈছে, নতুবা কোনোবাই পঢ়া বাদ দিছে, ডু ইউ ৱান্ট টু চে চামথিং এবাউট দেম হু আৰ ৱান্টছ টু ৰান এৱে ফ্ৰম দ্য হিজ এডুকেশ্যন লাইফ? বহুত ফেক্ট থাকে যে শিক্ষাৰ মাজত এৰি গুচি যায়। তাৰ মেইন আপোনাৰ বৰ্তমান যুদ্ধে আপোনাৰ কৰোণা ভাইৰাছৰ কাৰণে বহুত ষ্টুডেণ্ট লেখাপঢ়া বাদ দিছে, নম্বৰ 1। নম্বৰ 2 পইণ্ট ফাইনেন্সিয়েলো। কিন্তু মই এটা ক'ব যে ফাইনেন্সিয়েল প্ৰব্লেমটো হেণ্ডেলছ নহয় আচলতে, ভালকৈ পঢ়িলে, ডেডিকেশ্যন ঠিক থাকিলে বহুত মানুহ আছে আলহামদুলিল্লাহ সহায় কৰিলে। আৰু আল্লাহৰ জন্নত ৰিজিকু মিন হাইছু লা ইয়াহতাসিব মান ইয়াতাৱাক্কাল আলাল্লাহি ফাহুৱা হাসবুহ। ৰিজিক কাহা সে মিলেংগে, আল্লাহ তাআলা ক'ৰ পৰা ৰিজিক দিব আপুনি ফিকিৰ কৰিব নোৱাৰে যদি আল্লাহৰ ওপৰত আপুনি ভৰসা ৰাখে। তো ৰিজিক আল্লাহ ইন্তজাম কৰি দিব, নম্বৰ 1। নম্বৰ 2 পইণ্ট আপোনাৰ এটা কথা আছে, আপোনাৰ ইমাম শাফি ৰহমাতুল্লাহ আলাইহি কৈছিল, অল জাদ ইদনি কুল্লা আমরিন শাসান অল জাদ ইফতাহু কুল্লা বাবিন মুগলাকিন। আপোনাৰ इमाम शाफी रहमतुल्लाह कहते हैं, मेहनत एक ऐसी चीज़ है जो बड़े से बड़े काम को मामूली और हर बंद दरवाजे को खोल देते हैं। इमाम शाफी रहमतुल्लाह कहते तो मेहनत हार्डवर्किंग সকলো बंद दरवाजा खुली दिए, मतलब शिद्दत से कोई काम करो तो वो काम हासिल हो जाए, तो इंशाल्लाह हो जाते। আৰু এটা কথা আছে, মই আপোনাক কৈ দিওঁ, আপুনি ভাল পাব। আপোনাৰ কাৰণ আমি যদি মাদ্ৰাসাত মাসাত শিক্ষাটো আপোনাৰ আলহামদুলিল্লাহ বহুত সাগৰৰ নিচিনা শিক্ষা। তো আমি যেতিয়া মাসাত পঢ়িছিলোঁ তেতিয়া একটা শেৰ পঢ়িছিলোঁ, বেকাদুরিল কিদ্দি তাকতাসিবুল মাআলি ওয়া মান তালাবাল উলা সাহরুল লায়ালি। তো এটা আরবি একটা শের হয় अपने कदीम ज़माना। तो याद कैसे मेहनतों के बकदर ही मुरातब मिला करते हैं और जो बुलंद मुकाम और मर्तबे की ख्वाहिशमंद होते हैं वो रातों को जगा करते हैं। बुलंद मर्तबा पाবলৈ হলে ৰাতি আপোনাৰ এই কৰিবই লাগিব, মেহনত কৰিবই লাগিব, এটোই হয় আপোনাৰ মেইন ফান্ডা। আৰু আপোনাৰ there are so many person to celebrate you after your success। ক'ত আছে আলহামদুলিল্লাহ, এই কাৰণে পঢ়িলে, ভালকৈ পঢ়িলে আলহামদুলিল্লাহ জীৱনত ছাকচেছ। আৰু চাকৰি পোৱাৰ আশাত নহয়, আপোনাৰ ভাল মানুহ হ'ব পাৰে। আৰু শিক্ষাটো ইছলামত কৈছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইকৰা বিস্মি ৰব্বিকাল্লাযী খলাক। হীৰা গুহাত যেতিয়া প্ৰথম আয়াত নাজিল হ'ল, জিবৰাইল আলাইহিছ সালাম আহিলে, ইকৰা পঢ়া। তো ইছলামৰ শুৰুৱাতেই হৈছে, কালাম শৰীফৰ শুৰুৱাতেই হৈছে লিখা পঢ়া। কাৰণ লিখা পঢ়াৰ মানুহৰ তৰবিয়ত দিয়ে। আপোনাৰ কালাম শৰীফ যিটো আছে হুদাল্লিন নাছ, লোগো কে লিয়ে रहनुमा है, खुदा है। তো আপোনাৰ মই ক'ব বিচাৰোঁ যে ইছলামত আপোনাৰ প্ৰথম শিক্ষা দি শুরু কৰিছে টু ৰিড উইথ দ্য নেম অফ আল্লাহ সুবহানাহু ওয়া তাআলা হু ক্ৰিয়েটেড ইউ। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিসও আছে, উতলুবুল ইলমি ওয়ালা আলা সিন, শিক্ষা অৰ্জন কৰাৰ কাৰণে যদি চিনতো যাব লাগে তাও যাবলৈ কৈছে। তাৰপিছত তলাবুল ইলমি ফৰিদাতুন আলা কুল্লি মুসলিম, সকলো মুসলিম নৰ নাৰীৰ ওপৰত শিক্ষা অৰ্জন কৰা ফৰ্জ কমপ্লিট কৰি দিছে। এতিয়া ইলম যিটো ইলম আপোনাৰ কি হ'ল,
কোরআন হাদিস আছে আমার মাদ্রাসা শিক্ষা আমি মাদ্রাসা তুমি আৰু মাদ্রাসা ষ্টুডেণ্ট হিচাপে তুমি আলহামদুলিল্লাহ এতিয়াও ষ্টুডেণ্ট মাদ্রাসার ষ্টুডেণ্ট যে গৌৰৱ ফিল কৰোঁ মই হোজাই আহিলে বা নীলবাগানত আহিলে মিটিকম আছে তেবাৰলৈ যাওঁ বা জালালিয়াত জয়নগৰত যাওঁ মই আলহামদুলিল্লাহ নিজকে গৌৰৱ ফিল কৰোঁ আপোনাৰ এটা আৰবী এটা কাহাৱত আছে কুল্লু শাইগিন এরজা ইলাল আসল तो हर शाय अपने असल की तरफ रुजू होते हैं तो मैं माद्रासा जी बैकग्राउंड में महासतपुर से मुझे प्राउड फील करूँ ভাল লাগে আলহামদুলিল্লাহ আৰু ইয়াৰ পৰাই তৰবিয়ত ইয়াৰ পৰাই তহজিব মই শিকি গৈছোঁ কাৰণ মাছাত যিবিলাক কিতাপ পঢ়োৱা হয় আলহামদুলিল্লাহ বহুত নলেজৰ ভাণ্ডাৰ আল্লাহৰ কালাম শৰীফৰ ওপৰত আৰু ক'বই নোৱাৰে হয় না নহয় আপোনাৰ তাৰপিছত যে স্কুল কলেজৰ সেইটো এটা নলেজৰ সাগৰ সেইটো নলেজ সেইটোও পঢ়িব লাগে আমাৰ আমি মাছাত যেতিয়া পঢ়িছোঁ বিভিন্ন দৰে শিক্ষা আমি লৈছোঁ ছ'চিয়েল চায়েন্স জেনেৰেল চায়েন্স মেথমেটিক আছিলে কম্পিউটাৰ আছিলে মই পঢ়িছোঁ আলহামদুলিল্লাহ তো নিজকে আলহামদুলিল্লাহ গৌৰৱ অনুভৱ কৰোঁ হয় আপোনালোকে তেখেতৰ পৰা যিখিনি আজি কথা শুনিলে নিশ্চয় যদি আপুনি সিদ্ধতছে কোনো কাম কৰিব যায় তেনেহ'লে কামটো ছাকচেছ হ'ব সেই কথাষাৰ আপুনি বুজি পালে আৰু বিশেষকৈ শিক্ষাৰ প্ৰতি যিটো গুৰুত্ব বা শিক্ষাৰ প্ৰতি যি তেখেতৰ এটা স্পৃহা সেই স্পৃহাটো দেখি আনন্দিত হৈছোঁ আৰু আমাৰ সমাজৰ কাৰণে তেখেতে যিখিনি কৰিলে বা আগতে গৈ আলহামদুলিল্লাহ কৰিব নিশ্চয় সেই সকলোখিনি আমি সন্মুখত ৰাখি এটাই কথা ক'ব বিচাৰোঁ যে তেখেত আৰু আগুৱাই যাওক আৰু আপোনালোকে ভিডিঅ'টো চাই আছে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাভ দিব আৰু তেখেতক দোৱা কৰিব যাতে এইখিনিলৈকে যিখিনি কষ্ট আৰু মেহনত কৰিছে অদূৰ ভৱিষ্যতত গৈ সমাজৰ কাৰণে কিবা এটা কৰিব পাৰে শেষত আপুনি কিবা ক'ব নেকি শেখ সাদি রহমতুল্লাহ আলাইহির একটা কথা কব বিচাৰো শেখ সাদি বিখ্যাত কি আছিল ফার্সিয়ান পোয়েট আছিলেন শেখ সাদি রহমতুল্লাহ আলাইহি কইছে সবুর রাখো হর চিজ আসান হোনে সে পহলে মুশকিল होते हैं সবুর রাখো हर चीज आसान होने से पहले मुश्किल होते शेख सादी रहमतुल्लाह আলাইহি কৈছিল তো ধৈৰ্যৰ সহকাৰে আগুৱাই যাব লাগিব পিছত মুশকিল তো আহিব সন্মুখত বহুত হেণ্ডেন্স আহিব বিলাক ভাতা নিউচি আগুৱাই যাব লাগিব মেহনত কৰিলে আলহামদুলিল্লাহ আল্লাহ দিব আল্লাহ সুবহানাহু ওয়া তাআলা মুহিম আল্লাহ সুবহানাহু ওয়া তাআলাৰ ওচৰত কোনো কমি নাই আল্লাহ দিব কাৰণ আপোনালোককো বহুত বহুত ধন্যবাদ আলহামদুলিল্লাহ আপোনালোকে নীলবাগান ডবকা হোজাই আহিলে বহুত মৰম কৰে মোৰ কলেজতে যাওঁ মাদ্ৰাসাত যাওঁ মই গৈছিলোঁ যোৱাকালি মেথিকা মাদ্ৰাসাটো শিক্ষকসকলৰ পৰা আমাৰ ছাত্ৰীসকলৰ পৰা মই দোৱা লৈছোঁ আলহামদুলিল্লাহ ভাল লাগিছে আৰু ইয়াৰ যিমান ওলুচাৰ আছে বহুত বন্ধু বান্ধৱ আছে ইয়াতে ক্লাছমেট আছে বান্ধৱীও আছে মুলাকাত কৰি বহুত ভাল লাগিছে আপোনালোকৰ লগত মুলাকাত কৰি বহুত ভাল লাগিছে আলহামদুলিল্লাহ বহুত দিন পিছত দোৱা কৰিব আল্লাহ সুবহানাহু ওয়া তাআলাই জানে আপোনাৰ কৌমৰ মিল্লতৰ কাৰণে দেশৰ কাৰণে জাতিৰ কাৰণে সাৰে জাহাজ সে আচ্ছা হিন্দুস্তান হামারা হাম বুলবুলে হে ইসকে আমাৰ গুলিস্তা হামারা আলহামদুলিল্লাহ কৰাৰ কাৰণে তৌফিক দাৰু লগতে আমাৰ অসম আমাৰ উপহি গুণৰ নাই হে ভাৰতৰ পূৰ্ব দেশৰ সূৰ্য উঠা দেশ গোটেই জীৱন বিচাৰিলো অলেখ দিৱস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান বখাল মাটি য'তে থাকোঁ না নাথাকোঁ দিল্লীতে থাকোঁ কুৱেইট কাটাৰ য'তেই নাথাকোঁ নিজৰ অসম এইখনি গাঁও নিচেই আপোন আপোনাৰ দীপেন বৰুৱাদেৱে ডাঙৰীয়াই কৈছে যে এইখনি গাঁও বুকুৰ আপোন ইয়াতেই দেখোন সপোন নিচেই আপোন গাঁৱৰ কাৰণে ষ্টেটৰ কাৰণে কাউণ্ট্ৰিৰ কাৰণে আল্লাহ সুবহানাহু ওয়া তাআলা কিবা কৰাৰ কাৰণে তৌফিক দান কৰি দোৱা কৰিব ইনসানিয়তৰ কাৰণে ওয়েলফেয়াৰৰ কাৰণে যেন আল্লাহ সুবহানাহু ওয়া তাআলা কৰাৰ তৌফিক আতা দান কৰে ধন্যবাদ তেখেতৰ মুখৰ বহুত কথা আপোনালোকক শুনাবলৈ পালোঁ আৰু আমি আজি আপোনালোকক কৈছোঁ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে এটা কমেণ্ট কৰিব আৰু বেলেগ এজনক দেখাবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ এনেকুৱা ভিডিঅ'ত আপুনি বা মই ইনস্পিৰেশ্যন পাওঁ বা আমাক কোনোবা ইনস্পায়াৰ কৰে এই ইনস্পায়াৰ কৰাটো হৈছে আচল কথা তো আপোনালোকৰ ভিডিঅ'টো শেষত প্ৰতিজনক আৰু এটা নতুন ভিডিঅ'ত লগ পাম এই আহাৰে আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ ধন্যবাদ আসসালামু আলাইকুম জয় আই অসম